হেল্ল' গাইজ সকলোকে ৱেলকাম জনাইছোঁ বহু দিনৰ পাছত নতুন এটা ভিডিঅ'লৈ। আমি আজি যাবলৈ ওলাইছোঁ কৃষ্ণচূড়া ৰিজৰ্ট। কৃষ্ণচূড়া ৰিজৰ্টখন চাওঁগৈচোন ব'লক। ফাইনেলি আমি পাই গ'লোহি কৃষ্ণচূড়া ৰিজৰ্ট। আৰু এইখনেই হৈছে ৰিজৰ্টখন। এইখন মানে ৰেষ্টুৰেণ্ট মানে ধৰ ইয়াত হোটেল থাকে আৰু এনেকুৱাই। এতিয়া এটা ধুনীয়া শ্বট লৈ লৈছোঁ ঘূৰণীয়াকৈ এনেকৈ কৰি। তাৰপাছত এইটো হৈছে সোমাই অহা ভিতৰলৈ, মানে ৰিজৰ্টৰ ভিতৰলৈ সোমাই অহা এইটো ৰাস্তাটো। দুই কাষে ধুনীয়া ধুনীয়া গছৰ পুলি লগাই দিয়া হৈছে এইবিলাক টাবত। আৰু ইয়াত মানে মানুহ বহি পেলাই আনি আমোদ প্ৰমোদ ল'ব পাৰে আৰু বহি পেলাই ইয়াত ধুনীয়াকৈ। তাৰপিছত এইটো এটা ইয়াত মানে ফটো চটো ল'ব পাৰে। আৰু এইখিনি ধুনীয়া ধুনীয়া ফুলনি আছে ইয়াত। এইকেইজনী কাম কৰা মানুহ, এইবিলাক সৰু ল'ৰাই উমলিবৰ কাৰণে, এইবিলাক মানে উমলিবৰ কাৰণে নহয় আৰু চাবৰ কাৰণেই কিবা কিবি জন্তু, মাছ, বাঘ এনেকুৱা সজাই থৈছে। তাৰপিছত চবতকৈ ভাল লাগিছে মানে এইটো এই শিলৰ এইটো মানে এইখন কিবা ঝৰ্ণা টাইপৰ লাগিছে। ওপৰতো ধুনীয়াকৈ সজাই থৈছে। পানী ওপৰৰ ফালৰ পৰা যদি পৰি অহা হ'লে মানে বহুত ধুনীয়া লাগিলেহেঁতেন চাই। ইয়াত ফটো তুলিবলৈ বৰ ভাল লাগিছে। হৈছে হল ৰুম। ইয়াত মানে বহি কথা পাতিব পাৰে মানুহে। ধুনীয়াকৈ তাত হৈছে পূৰা এইটো এচি টেচি চব লগাই থোৱা আছে। ইয়াতে অলপ বহি লওঁ। এই ৰিজৰ্টখন মানে বনোৱা বৰ বেছি দিন হোৱা নাই, নতুনকৈ বনাইছে। আৰু নতুনকৈ বনাইছে যদিও বস্তুবোৰ মানে ধুনীয়াকৈ সুন্দৰকৈ আৰু পৰিপাটি কৰি ৰাখিছে। চাবলৈ গ'লে বহুত ধুনীয়া লাগিছে আহি ইয়ালৈ। আৰু কোনোবাই আহোঁ বুলি আহিব পাৰে। মাকুমৰ পৰা তিনিচুকীয়ালৈ বাইপাছলৈ যাওঁতে মানে ৰাস্তাতে পায় এইখন ৰিজৰ্ট। আৰু এইখনেই হৈছে কৃষ্ণচূড়া ৰিজৰ্টৰ মানে একদম মনোমোহা ভাল লগা দৃশ্যটো। মানে এই ৰেষ্টুৰেণ্টখনৰ আগত থকা এইখিনি ফুলনিখিনি আৰু ইয়াৰ মানে দৃশ্যটো বহুত ভাল লাগে। আৰু এইবিলাক চাওক কি ধুনীয়াকৈ সজাই থৈছে। ইয়াত ফুলৰ টাব হয় এইবিলাক। আৰু এইখন ৰেষ্টুৰেণ্টৰ দৰ্জাখন হয় একদম গ্লাছ লগাই থোৱা আছে, একদম টিপটপ মানে ভিতৰত। আৰু এটা কেবিন আছে। আৰু এই মনোমোহা দৃশ্য দেখি আমাৰ এই বন্ধুকেইজনে ইয়াত মানে চেলফি ফটো চটো ল'বলৈ ষ্টাৰ্ট কৰি দিলে। আৰু মানে মাৰিছে আৰু ফটো একদম টিপটপ তিনিটাই লাষ্ট কৰিছে। আমাৰ দিনটোতে অলপ এটা ধুনীয়া ল'ৰা দিনটো মাহাটো মই সহায় দিম দিয়া তাক। Wah, mutan tahu. Oi. এইবোৰ যে ভাঙিব লাগিলে বেয়া হ'ব কেছটো দেই। মই ফটো উঠাওঁ, ফটো নুঠোঁ আৰু। আৰু বন্ধুসকল এতিয়া আমি কলেজলৈ আহি থাকোঁ। আজি মানে কলেজৰ পৰা সময় এটা উলিয়াই আমি ফুৰি লৈছোঁ। আৰু এইটো হৈছে নতুন এখন ঠাই। তাৰপিছত নেক্সট ভিডিঅ'টোত মানে মই এই ঠাইখনৰ যিটো ভিডিঅ' বনালোঁ সেই ভিডিঅ'টো আপলোড কৰিম। আৰু এই ভিডিঅ'টো ইমানখিনিতে সমাপ্ত কৰিছোঁ। সকলোকে বাই বাই। মোৰ সৰু ভাইটি চাই আছে তোক।